বহুত ডাঙৰ সেই তাৰ মানে বহুত দূৰ আছে বহুত ডাঙৰ হয় এনেকৈ মানে সেই তাত এটা আছে আৰু ইয়াতে তো বেছি কথা নাপাতি মানে ইয়াতে আমি এতিয়া সোমাম তো ভলকচোন গেটটো মই চিন্তা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে দেই আৰু মানে সোমাই গৈছোঁ এটা মিছন তো চগাই চোৱাৰ পিছতে চাইছোঁ কি ধুনীয়া চাইছেনে মানে মিছনটো আপোনালোকক দেখাই আছোঁ চাওক চব মানে ইয়াতে আপোনালোকে চাব পাৰে স্কুলৰ ST ভিনচেছ স্কুল কুলুডুং আৰু PB চাবজেক্ট শিল্প বকলীয়া তো আপোনালোকক এতিয়া দেখাই আছোঁ তো ভিতৰ পিনে যাম তো চাই থাকক আৰু এটা স্কুল আৰু আপোনালোকক ভিতৰ পিনে যাই দেখাই আছোঁ বলক চ' ইয়াতে মানে তলাটো লগোৱা আছে তলাটো খুলি লওক তো আপোনালোকক ভালকৈ দেখাই আছোঁ তো চাই থাকক আৰু আপোনালোকক মানে দেখাই আছোঁ তো তলাটো খুলি লওক সোমাই লওক গৈ আছোঁ মানে তলাটো খুলি দিব আৰু ভিতৰত সোমাই আপোনালোকক দেখাই আছোঁ তো চাওক আৰু তলাটো খুলি লওক তো ডাইৰেক্ট আপোনালোকক তাত গৈ লগ পাই আছোঁ আৰু স্কুলখনো আপোনালোকক ভালকৈ এক্সপ্ল'ৰ কৰি দেখাই আছোঁ বলক তেনেহ'লে আমি অলপ চাই আহোঁ আমি অলপ মানে ভিতৰত পিনে সোমাই গৈছোঁ তো চাইছেনে বহুত এটা ডাঙৰ মানে স্কুল হয় তো দেখাই আছোঁ আপোনালোকক বহুত ডাঙৰ স্কুল চাওক কিমান ডাঙৰ স্কুল তো বলক মানে ক্লাছ ৰুমকেইটা চাই আহোঁ তো চ' গাইছ আপোনালোকে চাব পাৰে কিমান ধুনীয়া এটা লাইব্ৰেৰী আৰু ইয়াতে কিমান ধুনীয়া ধুনীয়া বস্তু আপোনালোকে চাইছেনে ৱাও কি মানে ধুনীয়া হৈ আছে মানে লকডাউনৰ কাৰণে মানে এইবিলাক লাইব্ৰেৰীবিলাক অফ হৈ আছিল তাৰ কাৰণে আপোনালোকক দেখুৱাটো নহ'ল মানে লকডাউন খুলিলে পৰৱৰ্তী আপোনালোকক দেখাম ভালকৈ তো চাওক কিমান ধুনীয়া এটা স্কুলৰ লাইব্ৰেৰী চাইছেনে ৱাও আৰু এইবিলাক গাইছ মেপ চাইছেনে ইণ্ডিয়ান মেপ নহয় পৃথিৱী ৱাও আৰু এইফালে চব ফিল্টাৰ আৰু এইফালে লক লগোৱা আছে আৰু গাইছ তো এতিয়া লাইব্ৰেৰীৰ পৰা ওলাই মানে বেলেগ এটা আহে মানে আপোনালোকক দেখাই আছোঁ ভালকৈ চাওক আপোনালোকক এতিয়া দেখাই আছোঁ মানে ভালকৈ দেখাম তো চাওক চ' গাইছ ইয়াতে মানে সোমাই গৈছোঁ তো দেখাই আছোঁ আৰু চাওক মানে চব ব্ৰেঞ্চবিলাক এই দেখাই আছোঁ মানে দে আৰু মানে ব্ৰেঞ্চবিলাক চব মানে হেৰি হৈ গৈছে এই আৱাজটো মানে কিবা মানে ভইচটো এনেকৈ আহি আছে নহ'লে এইবিলাক চব কি হৈ আছে মানে লকডাউনৰ কাৰণত এইবিলাক মানে চব মানে বন্ধ হৈ গৈছে আৰু ব্ৰেঞ্চবিলাক হেৰি হৈ গৈছে নহ'লে লকডাউনৰ কাৰণে হোৱা আছিল তো আপোনালোকে চাব পাৰে ৱাও গ্ৰীণ দা অফ চাওক দেই আৰু বলক মানে ওপৰ পিনে আপোনালোকক ভিউটো দেখাম তো বলকচোন আমি অলপ মানে ওপৰ পিনে যাওঁ দেই আৰু উঠি আছোঁ তো বলক তো ওপৰ পিনে উঠি আছোঁ কিমান ধুনীয়া মানে গছ গছনি আৰু ইয়াতে হোষ্টেল আছে ধুনীয়া বইজ হোষ্টেল আৰু গাৰ্ল হোষ্টেল মানে ইয়াতে সেইফালে ৰাস্তা আৰু আপোনালোকক ভালকৈ এক্সপ্ল'ৰ কৰি আছোঁ আৰু এইবিলাক চব হৈছে স্কুলৰ ওপৰত আমি উঠি আহিছোঁ তো গাইছ মানে ইমান এটা ধুনীয়া স্কুল চাইছেনে বহুত এটা ধুনীয়া ঠাই আৰু এইখিনি বহুত দীঘল আছে আৰু আপোনালোকক এতিয়া এক্সপ্ল'ৰ কৰি দেখাইছোঁ আৰু এনেকুৱা জংঘলৰ মাজত এনেকুৱা এটা স্কুল বনাইছে বহুত চেলুট দিব লাগিব আৰু স্কুলখন বহুত ধুনীয়া হয় আৰু আপোনালোকক এতিয়া আৰু এটা স্কুলত লৈ গৈ দেখাই আছোঁ তো স্কুল নহয় এই তাত মানে থকা ৰুম আছে তো আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকক আৰু এইবিলাক চাওক কেনেকুৱা ধুনীয়া এটা স্কুলৰ দৃশ্য চাওক তোমালোকে স্কুল পঢ়া নেকি মইতো ইয়াতে নপঢ়ে মাঞ্জাত যায় আগতে ইয়াতে পঢ়িছিলে ক্লাছটো নহয় ক্লাছ 9 এতিয়া 9 তো তুমিও পঢ়া নেকি আছিলে ইয়াতে ক্লাছ 8 হ'ব দিয়া তো বলক আমি সেই তাত এটা স্কুল আছে তাত যাওঁ আৰু আপোনালোকক দেখাই আৰু ভিউটো মানে আল্টিমেট হয় চাইছেনে ভিউটো একেবাৰে আল্টিমেট তো খোজকাঢ়ি যাব লাগিব সেইটো মানে গৈ মানে আপোনালোকক দেখাইছোঁ আৰু এইটো বহুত ধুনীয়া হয় আৰু সেইফালেদি বহুত এটা ডাঙৰ পাহাৰ আছে আৰু পাহাৰৰ মাজতে এনেকুৱা এটা স্কুল বনাইছে তো মানে তাত যাওঁ মানে ৰুম কিবা আছে ৰুমবিলাক আপোনালোকক দেখাই আছোঁ মানে বহুত মজা লাগিব তো বলক তেনেহ'লে যাওঁ কি ক'ম মানে আল্টিমেট তো বলকচোন ৰুমকেইটা চাই আহোঁ আৰু এইবিলাক কি ক'ম মানে এনেকুৱা ঠাইত এনেকুৱা কাম কৰিলে বহুত ভাল লাগে চেলুট দেনা পাৰেগা তো চলি আৰু এতিয়া গৈ আছোঁ সেই তাত গৈ আছোঁ ৰুমকেইটা আপোনালোকক দেখাম আৰু এইবিলাক স্কুলটো থৈ আহিছোঁ তো বলক তেনেহ'লে যাওঁ
আহি পাই গৈছোঁ মানে এইটো ৰুম তো দেখাইছোঁ মানে ইয়াতে এটা প্ৰব্লেম আহি গ'ল মানে এইটো ঘৰৰ মানে চাবিটো মানে পোৱা নাই কিজানি আৰু ইয়াতে মানুহ নাই কিন্তু মোৰ লগত যিকেইজন আছে তেওঁলোকে পিছফালে আছে আৰু ইয়াতে মানে ফাদাৰবিলাক আৰু ছিষ্টাৰবিলাক আহি মানে ইয়াতে থাকে ন থাকিব মানে থাকে তো মানে আজি লগ লগাই আছে চাব পাৰে লগ লগাই আছে তাৰ কাৰণে মানে যোৱাটো নহ'ল লগতে আছে ফাদাৰ তো ব'লকচোন আমি অলপ পিছফালে মানে চাই মানে দেখাওঁ আৰু সেইখন স্কুল আৰু এইবিলাক চব জংঘল আৰু এইটো চাবিটো কোন চনত হৈছিল চাবিটো এইটো ফাদাৰ লগতে নাই সেইটো নহয় মানে এই স্কুলটো হোৱা ইয়াৰ কিমান হৈছিল এইটো 10 বছৰ 11 বছৰ এনেকুৱা 10 বছৰ বেছি হ'ব নেকি মিছ জানিব মানে 12-13 এনেকুৱা হ'ব চাগে 12-13 মানে তেওঁলোকে অনুমানিক কৈছে আৰু এইবিলাক চাওক মানে এই স্কুলটো মানে 12-13 বছৰ হৈছে আৰু মানে আৰু ইয়াতে ফাদাৰবিলাক কোনটো ঠাইৰ পৰা আহে ফাদাৰটো একজনটো ঝাৰখণ্ড পৰা আহে একজনটো উৰিষ্যাৰ পৰা আৰু ঝাৰখণ্ডৰ পৰা দুইজন ফাদাৰ আহে আৰু ছিষ্টাৰবিলাক এনে লোকেল এইটো ক'ব নোৱাৰে অহা নাই মানে তো এইবিলাক ৰুম মানে চব তল লগোৱা আছে কিবা কাৰণত তো মানে নহ'লে ভিতৰ পিনে গৈ আপোনালোকক দেখালাহেঁতেন কিন্তু লগ লগাই আছে কেনেকৈ যাম আৰু ব'লকচোন মানে কেনেকৈ চাওঁ আৰু এইটো চাবি নাই নেকি ফাদাৰ তাত পাৰ্চনেল যিহেতু গম পাইছোঁ আৰু এইবিলাক চাব পাৰে ৱাও কিমান ধুনীয়া এটা ঠাই সেই ইয়াতে ওপৰ পিনে উঠিলে বহুত ভাল লাগে হা তই ক'বি না ৱাও গাইছ আপোনালোকে মানে ওপৰ পিনে ভিউটো যদি ইয়াৰ পৰা ওপৰ পিনে দেখুৱাহেঁতেন মানে সেইটো ডাউনত পৰিছে ন তাৰ কাৰণে ওপৰ পিনে মানে ভালকৈ নহয় ইয়াতে মানে ওপৰ পিনে যদি ইয়াৰ ওপৰ পিনে যদি ভিউটো আপোনালোকক দেখুৱালেহেঁতেন চব মানে আল্টিমেট কি ক'ম মানে গাইছ আল্টিমেট লাগিব আৰু গাইছ তো ইয়াৰ পৰা আমি ওলাই যাব লাগিব মানে যিহেতু আপোনালোকক দেখাইছোঁ মানে এইটো বহুত তাত বোলে ফাদাৰ থকা ঘৰ আছে তো ব'লকচোন আৰু মানে পিছফালে যাম তো এইফালে মানে বহুত জংঘল আছে কি মই কৈছোঁ না বহুত অঞ্চলত তো কেনেকৈ কাৰেণ্ট পাব আৰু ইয়াতে বেছিভাগ মানুহৰ কাৰেণ্ট নাই কাৰেণ্ট নোহোৱাকৈ কি কৰিছে আপোনালোকে চাব পাৰে নাই সেই চাওক চোলাৰ ব্যৱহাৰ কৰিছে চোলাৰ বহুতকেইটা চোলাৰ মানে ইয়াতে ঘৰতে হেৰি কৰিছে আৰু চোলাৰটো কিহেৰে হেৰি কৰা হয় এইটো পানী মানে পানীৰ ইয়াত কি কৰে মানে ইয়াতে এইটো কিবা পানী এইটো উঠাটো মানে পানী আহে পিছত এইটো দি কি কৰে এইটোতো নচলে মানে নচলে কিমান বিঘা মাটি আছে মানে এইটো হেৰি কৰা এইটো ক'ব নোৱাৰে মিছনৰ কাৰণে তুমিতো কালি আহিছা মানে ফাদাৰ থাকিলে ফাদাৰ মানে বেলেগ ঠাইত গৈছে থাকিলেতো ভাল আছিল মানে দেখুৱালেহেঁতেন তো ব'লা বেলেগ শিকাই কিবা দেখাওক ইয়াতে এটা বস্তু চাইছোঁ আপোনালোকে গম পাইছে নাই বৰষুণৰ পানী কেনেকৈ মানে উৎপন্ন কৰা হয় ইয়াতে ৱাও এইটো চাওকচোন ৱাও এমেজিং বৰষুণৰ পানী গাইছ চাইছেনে বৰষুণৰ পানী বহুত মজা এমেজিং ৱাও মানে বৰষুণৰ পানীটো কেনেকৈ মই দেখাইছোঁ সেই টিংবিলাকৰ পানী এইফালেদি আহি ইয়াৰ পৰা তাত কালেকশ্যন হয় ইয়াতে পানী জমা কৰা হয় এইবিলাক পানী খাব পাৰে খাব পাৰে গা ধুব পাৰে বহুত গৰম হৈ আছে দেখোন আৰু এইফালে ঘৰ আছে কিবা কিবি ৱাও এমেজিং বহুত ধুনীয়া হয় এইবিলাক ঘৰ বহুত সেইটো কি সেইটো হোষ্টেল আগতে আছিলে হোষ্টেল ৰুম মানে ছাগলী ঘৰ ইয়াতে ফাদাৰ থাকে ন এইটো বাইদেউকেইটা মানে গম পাইছোঁ আৰু এইবিলাক চব আপোনালোকে চাব পাৰে পানীকেইটা চাব পাৰে এইফালেদি পৰিলে এইফালেদি আগতে হেৰি আছিল এতিয়া নষ্ট হৈ গৈছে আৰু গাইছ ইয়াতে এটা হোষ্টেল ৰুম আছে আগতে আছিল মানে কিবা ছাগলী পালে মানে বহুত এটা ভয় লাগে এনেকুৱা কিন্তু মনটো এটা ফ্ৰেছ হৈ যাব আৰু ইয়াতে চাওক কলগছ পাহাৰৰ ওপৰত আৰু অমিতা গছ চাইছেনে যাব পাৰে বলক তো ভিতৰ পিনে সোমাই গৈছোঁ ইয়াতে চাওক বাইদেউকেইটা ইয়াতে বোলে থাকে আৰু চব হোষ্টেল ৰুম আহি যাওক তো গাইছ ইয়াতে মানে স্কুলৰ গাড়ীকেইটা এইটো হয় কাৰ হোম চাইছেনে দুটা তো নেক্সট কেতিয়াবা লগ পাম বাই অ'কে তো ইয়াৰ পৰা ওলাব লাগিব আৰু দুইজন মানে সম্পূৰ্ণ দেখাইছে থেংক ইউ তো যাওক ওলা বহুত কষ্ট হৈছে মানে লাষ্টত তো
বাই বাই বহুত কষ্ট হৈছে একো নহয় নেক্সট কেতিয়াবা লগ পাম আজিলৈ এইখিনি বাই বাই